নমস্কাৰ। আজি মই আপোনালোকৰ ওচৰত আকৌ এটা নতুন ভিডিঅ' লৈ আহিছোঁ। ভিডিঅ'টো হ'ল ব্লগিঙৰ সহায়ত কেনেদৰে 100% ৰিয়েল আৰু 100% বিশ্বজনক এটা প্লেটফৰ্মৰ সহায়ত ব্লগিং কৰি আমি কেনেদৰে মাহত 4,000ৰ পৰা 1 লাখ টকা উপাৰ্জন কৰিব পাৰি সেই বিষয়ে আমি আলোচনা কৰিম। সবিশেষ জনাম আপোনালোকৰ ওচৰত। আপুনি যদি এজন ষ্টুডেণ্ট হয়, আপুনি যদি এজন হাউচ ৱাইফ হয়, আপুনি যদি প্ৰফেচাৰ হয়, আপুনি যদি টিচাৰ হয়, আপুনি যদি এজন এডুকেটেড পাৰ্চন হয়, তেনেহ'লে আপোনাৰ হাতত যদি এণ্ড্ৰইড ফোনটো আছে বা লগত আপোনালোকৰ কম্পিউটাৰটো আছে, যিকোনো দুটাৰ এটা আছে, তেনেহ'লে আপুনি নিশ্চিত ভাবক যে আপুনি জীৱনত ছাকচেছ বুলি আজিৰ পৰাই ভাবি লওক। মই আপোনালোকৰ ওচৰত ব্লগিং কি, ব্লগিঙৰ সহায়ত কেনেকৈ মানুহে পইচা উপাৰ্জন কৰিব পাৰি সেই সবিশেষ মই আগৰ ভিডিঅ'বিলাকত দিয়া আছে। আপোনালোকে মোৰ চেনেলটোত গৈ আপোনালোকৰ আগৰ ভিডিঅ'বিলাকত গৈ কেনে চাব পাৰিব। চ' ব্লগিঙৰ সহায়ত কেনেদৰে কি কৰিব পাৰি, ব্লগিংটোৰ এইটো যে সবিশেষ জনা আছে। ত' আপোনালোকে যদি ব্লগিং নাজানে তেনেহ'লে আপোনালোকে ব্লগিঙৰ সহায়ত আপোনালোকে কেনেদৰে কি কৰিব পাৰিব সবিশেষ আপোনালোকে মোৰ ভিডিঅ'বোৰ চালে আপোনালোকে জানিব পাৰিব। চ' মই আজি সেই বিষয়ে আলোচনা নকৰোঁ। ব্লগিঙৰ কি এনেকুৱা ধৰণৰ বস্তু, চ' সেই বিষয়ে মই আজি আলোচনা নকৰোঁ। সেই বিষয়ে আলোচনা কৰিলে আপোনালোকৰ ভিডিঅ'টো দীঘল হ'ব। ত' মই আজি ব্লগিঙৰ সহায়ত কেনেদৰে পইচা উপাৰ্জন কৰিব পাৰি সেই বিষয়ে আমি আলোচনা কৰিম আৰু আপোনালোকক প্ৰেক্টিকেলি যাম। চ' আমি ব্লগিঙৰ সহায়ত কেনেদৰে এটা নিউজ ৱেবছাইট বনাই পইচা উপাৰ্জন কৰিব পাৰি সেই বিষয়ে আলোচনা কৰিম। চ' ভিডিঅ'টো দীঘল নকৰি আৰম্ভ কৰোঁ। লগতে নতুনকৈ আহিছে যদি মোৰ চেনেলটোক ছাবস্ক্ৰাইব কৰিব, লগতে বেল আইকনটো দবাই দিব। চ' ব্লগিং কৰিব লাগিলে আপোনাৰ মোবাইলটো নাইবা আপোনাৰ মোবাইলত নাইবা আপোনাৰ কম্পিউটাৰত গৈ কেনে আপোনাৰ ক্ৰম ব্ৰাউজাৰটো অপেন কৰি তাত আপোনালোকৰ ইমেইলটো চিলেক্ট কৰি আপোনালোকে গুগলত যাব। গুগলত যাই কেনে আপোনালোকে ব্লগাৰ চাৰ্চ কৰিব। ব্লগাৰ চাৰ্চ কৰাৰ পিছত আপোনালোকৰ এনেকুৱা এখন ইণ্টাৰফেচ আহিব। ইণ্টাৰফেচখন অহাৰ পিছত ওপৰত প্ৰথম লাইনটো আহিব www.blogger.com। তাত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকৰ এনেকুৱা এখন ইণ্টাৰফেচ আহিব। ইণ্টাৰফেচখনত আপোনালোকে ক্ৰিয়েট ইউৰ ব্লগ, তাত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকৰ ইমেইলটো আপোনালোকে চিলেক্ট কৰিব। তাৰপিছত ইমেইলৰ পাছৱৰ্ডটো আপোনালোকে মাৰিব। মাৰাৰ পিছত ইমেইলৰ পাছৱৰ্ডটো মাৰাৰ পিছত এনেকুৱা এখন ইণ্টাৰফেচ আহিব। ইণ্টাৰফেচ অহাৰ পিছত আপোনালোকে ব্লগটোৰ নাম কি ৰাখিব, সেই আপোনালোকে নিজৰ চইচ হিচাপে আপোনালোকে বাছি ল'ব পাৰিব। মই আজি যিটো আপোনালোকক ৱেবছাইট বনাম, এই ৱেবছাইটটোৰ সহায়ত আপোনালোকে লাইফ টাইম কোনো ধৰণৰ পইচা ভৰিব নালাগে। লাইফ টাইম ফ্ৰী আপোনালোকে ফ্ৰী পাব, ডমেইন নেম ফ্ৰী পাব। ত' আপোনালোকে খালি এবাৰ আপোনালোকে চেটিং কৰিলে হ'ল, লাইফ টাইম আপোনালোকে ফ্ৰী পাব। আৰু এই ৱেবছাইটটো আপোনাৰ নিজে হ'ব, নিজৰ ইমেইলত হ'ব, নিজৰ পাছৱৰ্ডত হ'ব। এই ৱেবছাইটটো আপোনালোকে কাৰোবাক শ্বেয়াৰ কৰিলে বা কোনো বন্ধুক শ্বেয়াৰ কৰিলে, হোৱাটছআপত, টেলিগ্ৰামত আপোনালোকে শ্বেয়াৰ কৰিলে আপোনালোকে নিজে ভিউজ পাব। ভিউজ পাই কাৰণে আপোনালোকৰ সেই ভিউজৰ ওপৰত আপোনালোকৰ টকা উপাৰ্জন হ'ব। চ' আপোনালোকৰ ছ'চিয়েল মিডিয়াত আপোনালোকৰ ফেচবুকত আপোনালোকে আপলোড কৰিব পাৰিব। চ' আপোনালোকৰ কেনেকৈ কি কৰিব লাগিব সেইটো আপোনালোকৰ ছ'চিয়েল মিডিয়াত কেনেকৈ কি কৰিব লাগিব সেইটো আপোনালোকৰ ডিপেণ্ড কৰিব। আপোনালোকে যিমান কষ্ট কৰে, যিমান ফুল টাইম দিয়ে, সিমান আপোনালোকৰ ভিউজ পাব, সিমান আপোনালোকে উপাৰ্জন কৰিব। ত' মই আজি আপোনালোকৰ ঘৰত এটা নিউজ ৱেবছাইট কেনেকৈ বনায় মই সেনেকৈ আপোনালোকক। চ' মই নিউজ ৱেবছাইটটো বনাব লাগিলে প্ৰথম টাইটেলটো কি দিব লাগিব, মই এটা চিলেক্ট কৰিছোঁ। মোৰ ব্লগটোৰ নাম কি হ'ব, টাইটেলটো এছামিজ আপডেট নিউজ ব্লগ টাইটেল হ'ব। তাৰপিছত নেক্সট কৰিব লাগিব। নেক্সট কৰাৰ পিছত আপোনালোকৰ ডমেইন নেম এটা চইচ কৰিব লাগিব। ডমেইন নেম কি মোৰ আগৰ ভিডিঅ'ত বুজাই আছে সম্পূৰ্ণকৈ, ত' মই তথাপিও কৈ দিছোঁ। ডমেইন নেম যেনে facebook.com, এইটো হ'ল আপোনাৰ ডমেইন নেম। আপুনি কি কৰিব, আপোনাৰ ৱেবছাইটটোৰ নাম কি ৰাখিব, ডমেইন নেম কি ৰাখিব চিলেক্ট কৰিব লাগিব, যাক URL বুলি কোৱা হয়। ডমেইন নেমটো মই দিছোঁ এছামিজ আপডেট নিউজ। মই ডমেইন নেম এইটোৱে দিছোঁ। মোৰ এইটো হ'ব ডমেইন নেম, এইটো হ'ব URL। মই এইটো URL যে বন্ধুক শ্বেয়াৰ কৰোঁ, এই বন্ধু আপোনালোকে এই গুগলত চাৰ্চ কৰিলে এইটো হেৰিত মই যিমান ব্লগ লিখোঁ, যিমান আৰ্টিকেল লিখোঁ সেইবোৰ শ্ব' কৰিব।
সো আপোনালোকৰ সেই বিষয়ে শ্ব' কৰিব আপোনালোকে URL-টো বনাই ল'ব বা ব্লগিং নামটো আপোনালোকৰ নিজৰ ইচ্ছাত বনাই ল'ব আৰু আপোনালোকৰ মই যিটো দিছোঁ সেইটো আপোনালোকে নিদিব সেইটো স্কেম হৈ যাব আপোনালোকৰ ইনভেলিড হৈ যাব তো আপোনালোকে নিজে এটা চইচ কৰি দিব মই দিছোঁ এছামিছ আপডেট নিউজ আপোনালোকে বেলেগ দিব আৰু আপোনালোকে ইয়াত আপোনালোকে যিটো ডমেইন দিয়ে ইয়াত আপোনালোকে তলেদি শ্ব' কৰিব যদি কোনোবাই লোৱা আছে তেনেহ'লে এভেইলেবল নেদেখায় আৰু যদি কোনোবাই লোৱা নাই তেনেহ'লে এভেইলেবল দেখায় আপোনালোকৰ এভেইলেবল দেখালে আপোনালোকৰ ডমেইন নেমটো আপোনালোকে চেঞ্জ কৰি দিব তাৰপৰা মই দিছোঁ এছামিছ আপডেট নিউজ তাৰপিছত মই নেক্সট কৰিলোঁ নেক্সট কৰাৰ পিছত ডিছপ্লে নেমটো আপোনাক সুধিব আপোনাৰ ডিছপ্লে নেমটো মই আকৌ দিছোঁ এছামিছ আপডেট নিউজ এইটো আকৌ দিছোঁ তাৰপিছত ফিনিছত ক্লিক কৰিছোঁ ফিনিছত ক্লিক কৰাৰ পিছত এনেকুৱা এখন ইণ্টাৰফেচ আহিব ইণ্টাৰফেচখনত আপোনালোকৰ এইটো কাটি দিব দিয়াৰ পিছত আপোনালোকে অলপ ছেটিং কৰিব লাগিব ছেটিংটো বহুত কৰিব লাগে ছেটিং তথাপিও আপোনালোকে পোষ্টৰ কাৰণে কি ছেটিং কৰিব লাগে সেইখিনি বুজাই দিছোঁ বা কৰি দিছোঁ আগতে আৰু আপোনালোকক ফুল কাষ্টমাইজটো আপোনালোকক নেক্সট ভিডিঅ'ত আনি দিম আপোনালোকক নেক্সট ভিডিঅ'ত আপোনালোকক ফুল কাষ্টমাইজ পাব চ' আপোনালোকে ভিডিঅ'টো মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব লগতে বেল আইকনটো দাবাই দিব আৰু কমেণ্ট দেখি দিব কিবা যদি অসুবিধা থাকে মই নিশ্চয় আপোনালোকক ছল্ভ কৰিম চ' ছেটিং কৰিব লাগিলে প্ৰথমত থিমত যাব লাগিব থিমত যাই কেনে আপুনি এটা থিমটো চিলেক্ট কৰিব লাগিব আপোনাৰ ব্লগৰ দেখাত কেনেকুৱা হয় এনেকুৱা আপোনালোকে চিলেক্ট কৰিব লাগিব চ' আপোনালোকৰ মোৰ পদ্ধতি মোৰ ছয়জন থিম আছে চিম্পুল তাৰপিছত আছে ট্ৰেভেল তাৰপিছত আছে পিকচাৰ উইণ্ডো ইয়াত তিনিটা আছে তাৰপিছত আছে ৱাটাৰমাৰ্ক তাৰপিছত আছে ইথাৰিয়েল তাৰপিছত আছে ট্ৰেভেল এনেকৈ বহুতটা ভাগত থিম আছে তো আপোনালোকৰ যিটো ভাল লাগে সেই থিমটো ল'ব এইবিলাক আপোনালোকৰ ফুডৰ ওপৰত আছে তো হাউচ ৱাইফ বিলাকে বা মহিলাসকলে যদি কোনো ধৰণৰ ব্লগিং কৰিব বিচাৰে তেনেহ'লে আপোনালোকে যিটো বিষয় স্কিল আছে যিটোৰ প্ৰতিভা আছে এই বিষয়ে আপোনালোকে ব্লগিং কৰিব পাৰিব বা আৰ্টিকল লিখি কেনে আপোনালোকে পাব্লিছ কৰিব পাৰিব চ' আপোনালোকে যদি ভাবে যে মই মটন বিৰিয়ানী কেনেকৈ বনাম তাত কেনেকৈ ধৰণৰ কি সামগ্ৰী লাগিব কি মাই মছলা লাগিব এই বিষয়ে আপোনালোকে যদি লিখিয়ে তেনেহ'লে আপোনালোকে সেই বিষয়ে আপোনালোকে আজিকালিতো গুগলত চব চাৰ্চ কৰে সকলোৱে চাৰ্চ কৰে মটন বিৰিয়ানী কেনেকৈ বনায় বা পনীৰ তৰকাৰী কেনেকৈ বনায় তো আপোনালোকে যদি সেনেকৈ ভাবে যে মই নিজেকৈ ব্লগিং কৰিম মই নিজেকৈ আৰ্টিকল লিখিছোঁ আপোনালোকে নিজে ভাষাত নিজেকৈ লিখিব পাৰে বা আপোনালোকে সেই আৰ্টিকলবিলাক সেই ব্লগ ৱেবছাইটত পেষ্ট কৰিব পাৰে বা ৱেবছাইটত আপোনালোকে হেৰি কৰিব পাৰে তাৰপিছত আপোনালোকে ভিউজ পাব ভিউজৰ পৰা আপোনালোকে ইনকাম হ'ব আপোনালোকৰ এজন প্ৰেক্টিকেলো হৈ গ'ল আপোনালোকে পইচাও পালি উপাৰ্জন কৰিব এনেকৈ আপোনালোকে কৰিব পাৰিব চ' মহিলাসকলৰ বাবে সেইবিলাক আৰু ষ্টুডেণ্টসকলৰ বাবে আপোনালোকৰ যাৰ যিটো স্কিল যিটো বিষয়ে বেছি ভাল পায় সেই বিষয়ে আপোনালোকে কৰিব পাৰিব আপোনালোকে 9ত পঢ়া বা আপোনালোকে ক্লাছ 11ত পঢ়া 12ত পঢ়া আপোনালোকৰ যিটো ছাবজেক্টত আপোনালোকৰ জ্ঞান আছে সেই ছাবজেক্টটোৰ ওপৰত আপোনালোকে কুৱেশ্যনবিলাক লিখিব পাৰে লগতে এনচাৰবিলাক লিখিব পাৰে সেইবিলাক লিখি কেনে আপোনালোকে পাব্লিছ কৰিব পাৰে সেইবিলাক আপোনালোকে গুগলত চাৰ্চ কৰিব আদাৰ পাৰ্চনে আপোনালোকে ভিউজ পাব আপোনালোকে পইচা উপাৰ্জন কৰিব বা এজন প্ৰফেচাৰে আপোনাৰ প্ৰফেচাৰৰ যিটো বিষয়ত আপোনালোকৰ জ্ঞান প্ৰফেচাৰে কৰে সেই বিষয়ৰ ওপৰত আপোনালোকে কুৱেশ্যন এনচাৰ আপোনালোকে লিখিব পাৰে চ' আপোনালোকে যিটোৰ ওপৰত যিবিলাক যাৰ প্ৰতিভা সেই বিষয়ে আপোনালোকে গুগলত আপোনালোকে নিজৰ ৱেবছাইট মই যেনেকৈ ৱেবছাইটটো বনাইছোঁ সেনেকৈ ৱেবছাইট বনাই কেনে আপোনালোকে নিজৰ প্ৰতিভাবিলাক নিজৰ স্কিলবিলাক আপোনালোকে পাব্লিছ কৰিব পাৰে আৰু পাব্লিছ কৰাৰ পিছত আপোনালোকে নিজে ভিউজ পাব আৰু ভিউজৰ সহায়ত আপোনালোকে পইচা উপাৰ্জন কৰিব পাৰে আৰু আপুনি যদি আপোনালোকে নাজানে বা আপোনালোকৰ যদি আকৌ কোনো ধৰণৰ স্কিল নাই তেনেহ'লে আপোনালোকে মই আজি যেনেকৈ চেনেল বনাই আপোনালোকক দেখুৱাই দিম নিউজ চেনেলবিলাক ক'ৰ পৰা আনিম ক'ৰ পৰা কেনেকৈ কপি পেষ্ট কৰিম সেই বিষয়ে আপোনালোকক বুজাই দিম সেই বিষয়ে আপোনালোকে নিউজ চেনেলবিলাক আপোনালোকে বনাব পাৰিব বনাই কেনে আপোনালোকে নিউজ ভিউজবিলাক পাব আপোনালোকে এনেকৈ ধৰণে আপোনালোকে বস্তুবিলাক কৰিলে আপোনালোকৰ নিজে প্ৰেক্টিকেলো হয় আপোনালোকে নিজে উপাৰ্জনো কৰিলে চ' সেই বিষয়ে আৰু দীঘলীয়া নকৰোঁ ভিডিঅ'টো মই কৰি কেনে আপোনালোকক প্ৰেক্টিকেলি দেখুৱাই দি আহিছোঁ মই ইয়াতে যিকোনো আপোনাৰ তাৰ থিম চিলেক্ট কৰিম মই এইটো চিম্পুলৰ আপোনালোকৰ এইটো চিম চিলেক্ট কৰিলোঁ এইটো চিম চিলেক্ট কৰাৰ পিছত মই এইটো এপ্লাই কৰিলোঁ এপ্লাই কৰাৰ পিছত এইটো গট ক্লিক কৰিলোঁ চ' এপ্লাই হৈ গ'ল এপ্লাই হৈ যোৱাৰ পিছত মই চেনেলটো দেখুৱাই দিম আপোনালোক বস্তুটো কেনেকৈ মোৰ এছামিছ আপডেট নিউজ এনেকৈ আহি গ'ল মোৰ চেনেলটো দেখা তেনেকুৱা হ'ব ইয়াতে ন' পোষ্ট কোনো ধৰণৰ পোষ্ট লেখা নাই মই পোষ্ট কেনেকৈ লিখি সেই বিষয়ে আপোনালোকক দেখুৱাই দিম চ' এইটোৰ বিষয়ে আপোনালোকক দেখুৱাই দিম
দেখুৱাই দিবৰ পিছত তাৰপিছত আপোনালোকে এপ্লাই কৰাৰ পিছত আপোনালোকে হেৰিত যাব এপ্লাই কৰাৰ পিছত আপোনালোকে ডটত যাব যাই কেনে আপোনালোকে মোবাইল সেটিংত যাব মোবাইল সেটিংত যাই কেনে আপোনালোকে এইটো ডেস্কটপ মোড কৰি কেনে আপোনালোকে সেভ কৰিব সেভ কৰাৰ পিছত আপোনালোকৰ এইটো সেভ হৈ যাব আপোনালোকে তেতিয়া মোবাইলতো চাব পাৰিব আপোনাৰ আৰ্টিকল বিলাক আপোনাৰ কম্পিউটাৰতো চাব পাৰিব কাস্টমাৰে বা পাব্লিকে তাৰপিছত আপোনালোকে কাস্টমাইজত যোৱাৰ পিছত আপোনালোকে লেআউটত যাব লেআউটত যোৱাৰ পিছত আপোনালোকে এইটো আপোনালোকৰ এই বডি লেআউট আছে আৰু আপোনালোকে ফটোৰ লেআউট এইটোত আপোনালোকে হেৰি কৰিব বডি লেআউটত আপোনালোকে এইটো 1 নম্বৰটো সিলেক্ট কৰিব তাৰপিছত ফুটাৰ লেআউটত আপোনালোকে 3 নম্বৰটো সিলেক্ট কৰিব তাৰপিছত আপোনালোকৰ এইটো এডজাষ্ট উইডত যাব যাই কেনে আপোনালোকৰ এইটো 700 দিয়া আছে এইটো আপোনালোকে 1140 কৰিব তাৰপিছত এইটো আপোনালোকে ক্লোজ কৰি দিব তাৰপিছত আপোনালোকে ব্যাকত আহিব এইটো ক্লোজ কৰাৰ আগতে আপোনালোকে এইটো চেক কৰিব ইয়াত একদম তলৰ ফালে আছে ৰাইট সাইডে এইটো চেক কৰিব চেক কৰাৰ পিছত আপোনালোকৰ পেজটো সেভ হৈ যাব সেভ হৈ যোৱাৰ পিছত আপোনালোকে এইটো ব্যাকত আহিব ব্যাকত অহাৰ পিছত আপোনালোকে এইটো আপোনালোকৰ পেজটো কমপ্লিট হৈ গ'ল পেজটো আপোনালোকৰ দেখাত এনেকুৱা হ'ব হ'ল পেজটো ইয়াৰ পিছত আপোনালোকে কেনে ধৰণৰ পোষ্ট বিলাক লিখিব কেনে ধৰণৰ পেজ বিলাক কৰিব কেনে ধৰণৰ নিউজ আৰ্টিকল বিলাক পাব ক'ৰ পৰা আপোনালোকৰ নিউজ আৰ্টিকল বিলাক পাব ক'ৰ পৰা আনিব এই বিষয়ে মই কৈ আছো নিউজ আৰ্টিকল বিলাক পাব লাগিলে আপোনালোকে নিজে গুগলত যাব গুগলত যাই কেনে আপোনালোকে গুগল ট্ৰেন্ড বুলি এটা ওয়েবসাইট আছে তাত আপোনালোকে ক্লিক কৰিব গুগল ট্ৰেন্ডত ক্লিক কৰাৰ পিছত আপোনালোকে গুগল ট্ৰেন্ডত যাব জাস্ট আপোনালোকে কপি পেস্ট কৰিলে হ'ল কপি পেস্ট কৰাৰ পিছত আপোনালোকে অলপ এডিট কৰি দিলে হ'ল আপোনাৰ আৰ্টিকল তৈয়াৰ হৈ যাব গুগল ট্ৰেন্ডত যোৱাৰ পিছত আপুনি ট্ৰেন্ডিং নাওত যাব ট্ৰেন্ডিং নাওত যোৱাৰ পিছত আপোনালোকে এনেকৈ আপোনালোকৰ নিউজ বিলাক পাব তো আপোনালোকৰ এনেকৈ নিউজ বিলাক পাব নিউজ বিলাক আহিছে এইটো আপোনালোকৰ তাতে আছে বেদলাপুৰ নিউজ তাতে 2 লাখ মানুহে 16 ঘণ্টাৰ ভিতৰত সাৰ্চ কৰিছে তো আমি যদি এই নিউজটো আমি যদি পাবলিশ কৰো আমাৰ চেনেলত আমাৰ নিউজ চেনেলত তেনেহলে আমি কিমান পাব আমি নিজেই ভাবিব পাৰা তাৰপিছত আপোনালোকৰ এইটো আছে টুমৰো ভাৰত বন্ধ ইয়াত 2 লাখ মানুহে আপোনালোকৰ এইটো সাৰ্চ কৰিছে 10 ঘণ্টাৰ ভিতৰত তাৰপিছত আছে কপিল সিবাল এইটো 50,000 মানুহে এইটো সাৰ্চ কৰিছে 13 ঘণ্টাৰ ভিতৰত তাৰপিছত ভাৰত বন্ধ নিউজ 50,000 মানুহে সাৰ্চ কৰিছে 18 ঘণ্টাৰ ভিতৰত তো হেমা কমিটিৰ মালয়া চিনেমা এইটো 20,000 মানুহে সাৰ্চ কৰিছে 15 ঘণ্টাৰ ভিতৰত আমি ইয়াৰ পৰাই যিকোনো এটা টপিক আমি টপিক আমি বাছি ল'ব লাগিব আৰু যদি বাছি নলয় আপোনালোকে গোটাইতে আপোনালোকে সদায় নিউজ সদায় আপোনালোকে গোটাইতে আপোনালোকে অলপ কষ্ট কৰি গোটাইতে আপোনালোকে পাবলিশ কৰিব পাৰিব আপোনালোকে ইয়াত 5টা নিউজ আছে 6টা নিউজ আছে আপোনাৰ 5টা নিউজ আছে আপোনালোকে এই 5টা নিউজ আপোনালোকে যদি সদায় নিজৰ ওয়েবসাইটত আপোনালোকে পেজ কৰি ৰাখে নিজৰ ওয়েবসাইটত আপোনালোকে নিয়ে দিয়ে তেনেহলে আপোনালোকে কিমান ভিউজ পায় আপোনালোকৰ ভিউজ কেনেকৈ ইনক্ৰিজ হ'ব আৰু ভিউজটো ইনক্ৰিজ হোৱাৰ কাৰণে আপোনালোকে নিজৰ টেলিগ্ৰাম চেনেলত নিজৰ হোৱাটছআপ গ্ৰুপত নিজৰ ফেচবুকত আপোনালোকে পাবলিশ কৰিব পাৰিব তাৰ দ্বাৰা আপোনালোকে অৰ্গেনিক ট্ৰাফিক পাব এনেধৰণৰ আপোনাৰ ট্ৰাফিক পাই কেনে আপোনালোকে পইচা উপাৰ্জন হ'ব ক'ৰ পাই কেনেকৈ পইচাটো উপাৰ্জন হ'ব সেই বিষয়ে আপোনালোকক মই নেক্সট ভিডিঅ'ত আপোনালোকক জনাম আপোনালোকে মোক কিবা অসুবিধা পালে আপোনালোকে কমেণ্ট কৰিব আৰু লগতে আপোনালোকে মোৰ ভিডিঅ'টো চাই কেনে আপোনালোকক ছাবস্ক্ৰাইব কৰিব মই আপোনাৰ দেৰি নকৰি আপোনালোকক কৈ আছো আপোনালোকক দেখুৱাই দি আছো বেদলাপুৰ নিউজ টুমৰো ভাৰত বন্ধ এইটো নিউজত মই হেৰি কৰিছো টুমৰো ভাৰত বন্ধ এইটো নিউজ খুলি লৈছো টুমৰো ভাৰত বন্ধ পোৱাৰ পিছত ভাৰত বন্ধৰ ইয়াত তলমুখৰে ইয়াত আহিব তাৰ পিছত ইয়াত নিউজ বিলাক আছে ভাৰত বন্ধ 21 আগষ্ট হোৱাই ইজ নেশ্যন উইথ প্ৰটেক্ট বিং হেল্থ এইটো আপোনালোকে খুলি ল'ব খুলি লৈ কেনে আপোনালোকে ইয়াত দিছি ভাৰত বন্ধৰ বিষয়ে আপোনালোকৰ এই বিষয়ে আপোনালোকে চেম টু চেম আপোনালোকে কি ধৰণৰ কি কৰিব লাগিব চেম টু চেম কৰিব নোৱাৰে আপোনালোকে এইটো কৰিব লাগে ভাৰত বন্ধৰ আপোনালোকৰ হেৰিটো ওলাব লাগিব ওলাৰ পিছত আপোনালোকে এই কথাখিনি আপোনালোকে কপি কৰিব লাগিব আপোনালোকে কপি পেষ্ট কৰি কেনে আপোনালোকে নিজৰ ৱেবছাইটত আপোনালোকে পাব্লিছ কৰিব আপোনালোকে এইটো কপি কৰিব লাগিব ইয়াত কপি কৰিলে ইয়াত ৰাইট ক্লিক কৰি কপি কৰিলে মোবাইলটো হেৰিকৈ কপি কৰিব পাৰিব কপি কৰি কেনে আপোনালোকে এটা নতুন ৱেবছাইটত যাব লাগিব এইটো ৱেবছাইট আপোনালোকে যিটো ৱেবছাইট আপোনালোকৰ ChatGPT বুলি কোৱা হয় ChatGPT আপোনালোকে মনত ৰাখিব এইটো ৱেবছাইটত যাব লাগিব ChatGPTত যাই কেনে আপোনালোকে এই ChatGPTত আপোনালোকৰ একাউণ্টটো খুলি ল'ব লাগিব একাউণ্টটো খুলি লোৱাৰ পিছত আপোনালোকৰ ইমেইলৰ সহায়ত একাউণ্টটো খুলি ল'ব আমি যিখিনি কপি কৰিছো সেইখিনি আমাৰ কপি হৈ আছে তাৰপিছত আপোনাৰ ChatGPT আমি ইমেইলৰ সহায়ত এটা একাউণ্ট খুলি লৈছো একাউণ্টত খুলি লোৱাৰ পিছত আমি ইয়াত কি লিখিম rewrite this article is human task in 600 words বা 1000
তাৰপিছত আপোনালোকে পেষ্ট কৰিব। পেষ্ট কৰাৰ পিছত আপোনালোকে বন্ধ কৰি দিব। সো এনেকৈ আপোনালোকে লিখিব। লিখাৰ পিছত আপোনালোকৰ ইয়াৰ মাজৰখিনি আপোনালোকে কাটি দিব। য'ত পাব্লিচাৰ আৰু এডভাৰটাইজমেণ্ট কিবা থাকিব পাৰে সেইবিলাক আপোনালোকে কাটি দিব। আৰ্টিকলবিলাকতো এডভাৰটাইজবিলাক থাকি যায় না, থাকি গ'লে আপোনালোকে সেইবিলাক কাটি ল'ব। সো আপোনালোকে এনেকৈ লেখাৰ পিছত এইটো আপোনালোকে কপি কৰাটো আপোনালোকে পেষ্ট কৰি দিব। যিটো আপোনালোকে কপি কৰিছে সেইটো পেষ্ট কৰি দিব। পেষ্ট কৰাৰ পিছত আপোনালোকে মানুহৰ সদৃশ যাতে এই আৰ্টিকলটো দেখে, মই সেইটো কমাণ্ড দিছোঁ বা সেইটো আদেশ কৰিছোঁ এই ChatGPT-ক। ChatGPT-ৰ সহায়ত আমি এই আৰ্টিকলটো ৰিৰাইট কৰিব পাৰিম, যাতে আমাৰ গুগলৰ পৰা উঠি অনা আৰ্টিকলটো চেম টু চেম নহয়। তো এইটো আমি এণ্টাৰ কৰিম। এণ্টাৰ কৰাৰ পিছত আমাক এটা ধুনীয়া চাই আৰ্টিকল লিখি দিব মানুহৰ সদৃশত। তাৰপিছত এইটো লেখা আৰম্ভ হৈছে, এইটো আপোনালোকৰ লিখি আছে। লেখা কমপ্লিট হৈ গ'ল। তাৰপিছত আপোনালোকে কি কৰিব লাগিব, এতিয়া আপোনালোকে কি কৰিব লাগিব, এইটো টাইটেলটো আমাক লিখি দিলে টাইটেলটো আপোনালোকে কি কৰিব লাগিব, কপি কৰিব লাগিব। কপি কৰি আমি য'ত আমি ব্লগৰ পষ্টটো খুলিছিলোঁ তাত আপোনালোকে যাব লাগিব। যাই কেনে আপোনালোকে হেৰি কৰিব লাগিব, ব্লগাৰৰ পেজটোত আপোনালোকে নিউ পষ্টত ক্লিক কৰিব লাগিব। নিউ পষ্টত ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াত টাইটেলটো আপোনালোকে দিব লাগিব। টাইটেলটো দিয়াৰ পিছত আপোনালোকে টাইটেলটো আকৌ ইয়াত দিবি। দি কেনে আপোনালোকে এই টাইটেলটো অলপ ডাঙৰ কৰি বোল্ড কৰি দিব, গ্ৰাফ কৰি দিব, ডাঙৰ কৰি মিডিয়াম লাৰ্জ। তাৰপিছত এই টাইটেলটো আপোনালোকে আকৌ এটা লেবেলত দিব। এইটো হৈ গ'ল। তাৰপিছত আমি কি কৰিব লাগিব, আমাৰ যিহেতু এছামিছ আপডেট নিউজ, এই আপডেট নিউজ আমি এছামিছ ভাষাত লিখিব লাগিব। এছামিছ ভাষাত লিখিব লাগিলে আমি কি কৰিব লাগিব, আমি এইটো চিলেক্ট কৰি কেনে ইয়ালৈকে আমি কপি কৰিলোঁ। এছামিছ ভাষাত লিখিব লাগিলে আমি কি কৰিব লাগিব, ইয়াত গুগল আৰু এটা ৱেবছাইট খুলিব লাগিব, গুগল ট্ৰান্সলেট বুলি এটা ৱেবছাইট আছে, তাত খুলিব লাগিব। খুলিৱাৰ পিছত আপোনালোকে গুগল ট্ৰান্সলেটত যাব। যাই কেনে আপোনালোকৰ ভাষাটো আপোনালোকে চেঞ্জ কৰিব পাৰে। আপোনালোকে যে অসমীয়াত নিউজ লাইভটো বনাই তেনেহ'লে অসমীয়াত বনাব পাৰিব, ইংলিছত বনালে ইংলিছত বনাব পাৰিব, নাইবা যদি হিন্দীত বনাই তেনেহ'লে হিন্দীত বনাব পাৰিব। চ' আপোনালোকে মই যিহেতু ৱেবছাইটটো অসমীয়াতে দিছোঁ নামটো, তো অসমীয়াতে মই কৰি কেনে দেখুৱাই দিছোঁ। আপোনালোকে যদি ভাবে মই হিন্দী দি কৰিম তেনেহ'লে হিন্দী দি কৰিব পাৰিব। যদি আপোনালোকে ভাবে মই বাংলা দি কৰিম তেনেহ'লে বাংলা দি কৰিব পাৰিব। তাৰপিছত এইটো ইংলিছ চিলেক্ট কৰিছোঁ, এইটো এছামিছ চিলেক্ট কৰিম। তাৰপিছত যিখিনি পেজ কপি কৰিছোঁ সেইখিনি পেষ্ট কৰিছোঁ। পেষ্ট কৰাৰ পিছত এইখিনি অসমীয়াত হৈ যাব। অসমীয়াত হৈ গ'ল। 21 আগষ্ট ভাৰত বন্ধ, দেশজুৰি প্ৰতিবাদৰ বুজাবুজি হৈ গ'ল। আমি এখন ইয়াত কপি কৰিলোঁ। কপি কৰাৰ পিছত আমি ইয়াত গ'লোঁ। ইয়াত গৈ কেনে আমি ইয়াত পেষ্ট কৰিলোঁ। পেষ্ট কৰি কেনে আকাৰ যেতিয়া ডাঙৰ হৈছে আমি আকাৰবিলাক অলপ সৰু কৰি দিছোঁ। মিডিয়াম চাইজ, স্মল চাইজ কৰি দিলোঁ, বা মিডিয়াম চাইজ কৰি দিলোঁ, নৰ্মেল চাইজ কৰি দিলোঁ, বোল্ডটো উঠি দিলোঁ। তাৰপিছত আকাৰৰ ষ্টাইলবিলাক আমি অলপ ভাল কৰি দিম। হেডলাইনবিলাক আমি বোল্ড কৰি দিম, এনেকৈ বোল্ড কৰি দিলোঁ। ষ্টাইলটো নিজৰ ওপৰত হ'ব, আপোনালোকে যিটো ষ্টাইল আছে ইয়াত ষ্টাইলত আপোনালোকে কৰিব পাৰি। তাৰপিছত আমি আকৌ ChatGPT-ত যাম। তাৰপিছত আমি আকৌ এইখিনি ইয়াত আমি কপি কৰিম। কপি কৰাৰ পিছত আকৌ গুগল ট্ৰান্সলেটত যাম। সেইকাৰণে আমি আগৰ হিন্দী কাটি দিম। তাৰপিছত আমি ইয়াত পেষ্ট কৰিম। ওপৰত ৰাখিম ইংলিছ, তলত ৰাখিম এছামিছ। তাৰপিছত এছামিছ আহি যাব। তাৰপিছত এইটো কপি কৰিম। কপি কৰাৰ পিছত আকৌ ব্লগাৰত যাম। ব্লগাৰত যাই কেনে আমি আকৌ ইয়াত পেষ্ট কৰি দিওঁ। আমাৰ হৈ গ'ল। এইটো আমি বোল্ড কৰি দিম। হেডলাইনবিলাকটো আমি বোল্ড কৰি দেখাত যাতে সুন্দৰ হয় সেনেকৈ আমি বোল্ড কৰিম। তো আমাৰ আৰ্টিকলটো আমাৰ তৈয়াৰ হৈ গ'ল। তাৰপিছত আপোনালোকে যি নিজৰ ভাষাত যদি কিবা কানি লিখিব বিচাৰে আৰ্টিকলটো আপোনালোকে পঢ়ি ল'ব। পঢ়ি লৈ কেনে আপোনালোকে নিজৰ ভাষাত অলপ চেঞ্জ কৰি দিব। নিজৰ ভাষাত আপোনালোকে চেঞ্জ কৰিব লাগিলে আপোনালোকে আৰ্টিকলবোৰ পঢ়ি ল'ব। সেইকাৰণে আপোনালোকে চেঞ্জ কৰি দিব। চেঞ্জ কৰি কেনে আপোনালোকে নিজৰ হেৰিত কৰিব ল'ব। বা আপোনালোকে এনেকৈ কিহৰ বাবে প্ৰতিবাদৰ সূচনা হ'ল, বা আপোনালোকে ইয়াতে এনেকৈ দিব পাৰিব, অলপ এডিট কৰিব পাৰিব। কিহৰ বাবে প্ৰতিবাদ হ'ল এইবিলাক কাটি দিব পাৰিব। আপোনালোকে প্ৰতিবাদ হ'ল প্ৰশ্নবোধ, ভাৰত বন্ধৰ আঁৰত কোনবোৰ, ইয়াত আপোনালোকে কোনবোৰ দিব পাৰিব। আপোনালোকে এছামিছ কৰি ল'ব, কোনবোৰ এনেকৈ আপোনালোকে চেঞ্জ কৰিব পাৰিব। এনেকৈ আপোনালোকে চাব যাতে আপোনালোকৰ আৰ্টিকলবিলাক অলপ নিজৰ ভাষাত হয়। এনেকুৱা ধৰণে আপোনালোকে নিজে বনাৰ পিছত আপোনালোকে তাৰপিছত পাব্লিছ কৰিব। পাব্লিছ কৰিব লাগিলে কি কৰিব লাগিব মই কৈ আছোঁ। আপোনালোকে নিজৰ ষ্টাইলত অলপ হেৰি কৰিব। তাৰপিছত আপোনালোকে যদি ফটো দিম বুলি ভাবে তেনেহ'লে এটা ফটো আপোনালোকে দিব। ফটোটো আমি য'ৰ পৰাই হেৰিটো কৰিছিলোঁ, ট্ৰেডিংটো নিউজটো লৈছিলোঁ, তাৰ পৰা আপোনালোকে ফটোটো ল'ব পাৰিব। চ' আমি এইটো ফটো আমি ডাউনলোড কৰিব পাৰিম, ছেভ কৰিব পাৰিম। চ' ফটোটো দিব লাগিলে আপোনালোকে যদি এইখিনিমানত ফটোটো দিয়ে তেনেহ'লে আপোনালোকে এইখিনিমানত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰি কেনে এণ্টাৰ কৰিব। এণ্টাৰ কৰাৰ পিছত ইয়াত আপোনালোকে যাব। ইয়াত আপোনালোকে ইনচাৰ্ট ফটো ইমেজ বুলি দিয়া আছে, ইয়াত ক্লিক কৰিব পাৰিব।
ইয়াত আপোনালোকৰ ভিডিঅ' আছে, ইনচাৰ্ট ভিডিঅ' আপোনালোকৰ ভিডিঅ' যেতিয়া ভিডিঅ' দিব পাৰিব। আপোনালোকৰ লিংক যেতিয়া লগাই আপোনালোকৰ যি কিবা চেনেল আছে লিংক আপোনালোকে ইয়াত দিব পাৰিব। যিকোনো এটা হেৰিত চেলেক্ট কৰি কেনে লিংক দিব পাৰিব। এইবিলাক পিছত বুজাম বাৰু বা পিছত আপোনালোকে গম পাব। চ' ফটোটো দিব লাগিলে আপোনালোকে ইয়াত কৰি স্পেচ ৰাখিব, তাৰপিছত ইমেজত যাব, কম্পিউটাৰত যাব, তাৰপিছত আপোনালোকৰ ফটোটো আহিব। ফটোটো অহাৰ পিছত আপোনালোকে এইটো চাইজটো আপোনালোকে ডাঙৰ সৰু কৰিব পাৰিব। অৰিজিনেল চাইজ আপোনালোকে ফটোটো ডাঙৰ সৰু কৰিব পাৰিব, মিডিয়াম চাইজ, অৰিজিনেল চাইজ যি আপোনালোকে। চ' আপোনালোকে এনেকৈ আৰ্টিকল আপোনালোকে নিজে তৈয়াৰ কৰিব পাৰিব। আপোনালোকৰ যিটো বিষয়ে হেৰি কৰে সেইটো বিষয়ত আপোনালোকে ইয়াত আপোনালোকে টাইপিং কৰি আপোনালোকে হেৰি কৰিব পাৰিব। আপোনালোকে টাইপিং নকৰে যেতিয়া আপোনালোকে কপি পেষ্ট কৰি কেনে মই যেনেধৰণে কৰিছিলোঁ এনেধৰণে আপোনালোকে কপি পেষ্ট কৰি কেনে আপোনালোকে এটা ধুনীয়া চাই নিউজ চেনেল বনাব পাৰিব। যিটো নিউজ চেনেলত আপোনাৰ নিজে অনাৰ হ'ব আৰু আপোনালোকে নিজে অনাৰত আপোনালোকৰ সেই নিউজ অনাৰত আপোনালোকে নিজে উপাৰ্জন কৰিব পাৰিব আৰু লগ বন্ধুৰ আগতো ক'ব পাৰিব আৰু সমাজৰ আগতো ক'ব পাৰিব। চ' আপোনাৰ লগতে পইচা উপাৰ্জন হ'ব। ৱেবছাইট নবনাই তেনেদৰে বেলেগ আপোনালোকৰ যাৰ যিটো প্ৰতিভা আছে সেই প্ৰতিভাটোৰ ওপৰত আপোনালোকে কোনোবাই যদি ফিজিক্সৰ মাষ্টাৰ বা ফিজিক্সৰ প্ৰফেচাৰ তেনেহ'লে ফিজিক্সৰ ওপৰত আপোনালোকে ৱেবছাইট বনাব পাৰিব। আপোনাৰ কেমেষ্ট্ৰিৰ মাষ্টাৰ কেমেষ্ট্ৰিৰ ওপৰত ৱেবছাইট বনাব, ইকনমিক্সৰ মাষ্টাৰ আপোনাৰ যাৰ যিটো ছাবজেক্ট সেই ছাবজেক্টৰ ওপৰত আপোনালোকে প্ৰশ্নবোৰ ইয়াত টাইপিং কৰিব পাৰিব বা প্ৰশ্নবোৰ উত্তৰ আপোনালোকে দিব পাৰিব। চ' আপোনালোকৰ আজিকালি চবে আজিকালি গুগলত এটা হ'লে গুগলত চাৰ্চ কৰে, সেই গুগলত চাৰ্চ কৰাৰ পিছত আপোনালোকে এনেকৈ ট্ৰেফিক বিলাক পাব আৰু ট্ৰেফিকৰ সহায়ত আপোনালোকে পইচা উপাৰ্জন কৰিব পাৰিব। ত' যাৰ যিটো প্ৰতিভা সেই প্ৰতিভাৰ ওপৰত আপোনালোকে আৰ্টিকলবিলাক লিখিব পাৰিব। কোনোবাই যেতিয়া হাউচ ৱাইফৰ আপোনালোকৰ তৰকাৰীৰ ওপৰত বা আপোনালোকৰ ফ্ৰুটছৰ ওপৰত ডাইটৰ ওপৰত আপোনালোকে আৰ্টিকলবিলাক লিখিব পাৰিব। ষ্টুডেণ্টবিলাকে ষ্টুডেণ্টৰ প্ৰতিভাৰ ওপৰত আপোনালোকে লিখিব পাৰিব। আৰু কোনোবাই যদি জিম কৰে, জিমৰ যাৰ যিটো প্ৰতিভা সেই প্ৰতিভাৰ ওপৰত আপোনালোকে লিখিব পাৰিব। চ' এনেকৈ লিখাৰ পিছত আপোনালোকে গোটাই হেৰি হোৱাৰ পিছত আপোনালোকে এনেকৈ পাব্লিছ কৰিব পাৰিব। ত' মই আৰ্টিকলটো লিখাই দিছোঁ, ইয়াত আপোনালোকক লিখাই দিয়ে কাৰণে আপোনালোকক ইয়াত মই আৰ্টিকলটো লিখাই দিছোঁ। লিখাই দিয়াৰ পিছত আপোনালোকে এনেকৈ পাব্লিছ কৰিব পাৰিব। পাব্লিছ কৰাৰ পিছত আপোনালোকৰ এইটো পাব্লিছ হৈ যাব। কনফাৰ্মত ক্লিক কৰিব, এইটো আপোনালোকৰ পাব্লিছ হৈ এইটো আপোনাৰ পাব্লিছ হৈ গ'ল। পাব্লিছ হৈ যোৱাৰ পিছত আপোনালোকৰ এইটো আপোনালোকৰ ৱেবছাইটটো কেনেকৈ দেখাই আপোনাক মই দেখাই দি আছোঁ। এটা ৰিফ্ৰেছ কৰিব লাগিব। ত' আপোনাৰ পেজটো কেনেকৈ দেখিছে নে কি সুন্দৰ পেজ এটা হৈ গ'ল। এই পেজটো যেতিয়া আপোনালোকে হেৰি কৰে, আপোনালোকে লগ বন্ধুক শ্বেয়াৰ কৰে, তেনেহ'লে আপোনালোকৰ কি ধুনীয়া এটা প্ৰতিভা বিকাশ হ'ল। আপোনালোকৰ পইচাও পালে, আপোনালোকৰ হেৰি ওপৰত নামো পালে। চ' এনেকৈ ধৰণৰ আপোনালোকে আৰ্টিকল লিখিব পাৰিব। চ' আৰ্টিকল আপোনালোকৰ নিজৰ প্ৰতিভাবিলাক লিখিব পাৰিব। চ' ভিডিঅ'টো আজি এইখিনিয়ে। ভিডিঅ'টো আৰু বেছি দীঘল নকৰোঁ আৰু আপোনালোকৰ কিবা যদি সুধিব লগা আছে আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰিব আৰু মই আপোনালোকক নিশ্চয় সহায় কৰিম। আপোনালোকৰ নিশ্চয় সহায় হ'ব। চ' আপোনালোকে এনেকৈ সহায় সহযোগিতাত আপোনালোকক উপকৃত হ'ব বুলি মই আশা ৰাখিছোঁ আৰু লগতে মোক মটিভেট কৰক। আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব